Hey guys, hello. আজি মোৰ ব্লগ বনোৱাৰ কোনো কথা নাছিলে কিন্তু মই হঠাৎ আজি এঠাইলৈ আহিলোঁ। মোৰ এজন ফ্ৰেণ্ডে মোক ইয়ালৈ লৈ আহিলে। এইজন ফ্ৰেণ্ডে আৰু ক'লে যে ইয়াত এটা ফেশ্বন শ্ব' চলি আছে। চ' আই এম ছ' এক্সাইটেড। ইয়াত কি ফেশ্বন শ্ব' চলি আছে চাওঁ। ফেশ্বন শ্ব' বুলি ক'লে ৰেড কাৰ্পেট, হাইলি লাইটছ, মেকআপ চব। চ' লেটছ চি কি চলি আছে ইয়াত। Let's see. But ইয়াত কালাৰফুল কাৰ্পেটো নাই মোৰ দেখাত। ইয়াত কি চলিছে এতিয়া গম পোৱা যাব। ইয়াত লাইটিং নাই, ধেৰ মানুহ ইয়াত কি চলিছে বাৰু ইয়াত। এটা মোৰ বাচ্ছাই কিবা কিবি কৰি আছে। মেবি সেইফালে আমাৰ শ্ব'টো অৰ্গেনাইজাৰ বহি আছে। য়েছ, সেইফালে বহি আছে। ববী বাদগিৰি বাইদেউ ইয়াৰ অৰ্গেনাইজাৰ বুলি গম পালোঁ। এয়া বাইদেউ, এয়া লগ পালোঁ বাইদেউ। যিটো ফেশ্বন শ্ব'ত আহিছোঁ, একচুৱেলি ইয়াত কি হৈ আছে ময়ো নাজানো। মই ফেশ্বন শ্ব'ৰ বিষয়ে একোৱেই নাজানো। চ' মই বাইদেউ আমাৰ যিজনে অৰ্গেনাইজাৰ, চ' মই তেখেতৰ লগত এতিয়া আছোঁ। চ' তেখেতৰ পৰা জানো ইয়াত একচুৱেলি কি হৈ আছে। চ' বাইদেউ নমস্কাৰ, মই BM স্কোৱাৰ প্ৰডাকশ্যনৰ ডাইৰেক্টৰ হয় আৰু আমি BM স্কোৱাৰ প্ৰডাকশ্যন আৰু DK ক্ৰিয়েশ্যনে মিলি নাট্য মন্দিৰত 4 তাৰিখে অহাকালি আমাৰ এটা ফেশ্বন বিউটি পেজেণ্ট হ'ব, মিষ্টাৰ এলিগেণ্ট এণ্ড মিছ বিউটি। তাৰে বাবে সেইটো কাৰণে আমি একমি ইনষ্টিটিউটত নলবাৰীত আজি আমি গ্ৰুমিং কৰাই আছোঁ। ফাৰ্ষ্ট গ্ৰুমিং যোৱাকালি হৈ গ'ল, ফাৰ্ষ্ট ছেশ্যন, আৰু আজি ছেকেণ্ড ছেশ্যন আছে। আৰু এতিয়া 12টালৈকে আমাৰ গ্ৰুমিং হ'ব। তাৰে পিছত আমাৰ টেলেণ্ট ৰাউণ্ড এটা ৰাখিব, য'ত টেলেণ্ট ৰাউণ্ড ৰখা হৈছে, য'ত মানে আমি ছাবটাইটেলছবিলাক দিম। তো ইতিমধ্যে আমাৰ জুৰি আহিছে, ছাবটাইটেল ডিক্লেয়াৰ কৰিব আৰু প্ৰত্যেকটো পাৰ্টিচিপেণ্টে নিজৰ যি প্ৰতিভা আছে, যিটো সিহঁতে ভাল হবি, সেইখিনি আমাক দেখাব। আৰু আমি বিচাৰিছোঁ আপোনালোক চবেই যাতে সহযোগ কৰে আৰু আমাক ছাপোৰ্ট কৰে। আৰু এইটো বিচাৰিছোঁ যে আপোনালোকে আহক নাট্য মন্দিৰত আহি পেলাই 3টাৰ পৰা আমাৰ আৰম্ভ হ'ব প্ৰগ্ৰামটো। আপোনালোকে অহাকালি 3টা বজাত আমাৰ ষ্টাৰ্ট হ'ব, 8:30লৈকে। আপোনালোকে আহক, আহি পেলাই আমাৰ মানে সন্ধিয়াটো যিমান কৰি উঠিব বুলি আশা কৰিলোঁ। থেংক ইউ। থেংক ইউ। বাইদেউ এইখিনিতে এটা কথা, ইয়াতে বহুত স্পীকাৰ আছে, বাহিৰত কথা পাতোঁ নেকি? মানে বহুত চাউণ্ডটো আছে। যিহেতু তাত খুব হাল্লা হৈ আছে, তো আমি বাহিৰত ওলাই আহিছোঁ। মই বাইদেউক এইখিনিতে সুধিম যে বাইদেউ আপুনি যিটো ক'লে গ্ৰুমিং, চ' হোৱাট ইজ গ্ৰুমিং? গ্ৰুমিং কি মানে একচুৱেলি আমি কোনেও নাজানো, বিশেষকৈ মইতো একেবাৰে নাজানো। চ' গ্ৰুমিং মানে কি, ইহঁতক মানে গ্ৰুমিং ছেশ্যনত আমাৰ কোৰিঅ'গ্ৰাফাৰবিলাকে, মানে আমাৰ কোৰিঅ'গ্ৰাফাৰ আহিছে, দীপশিকা আছে, তীৰ্থ আছে, আৰু আমাৰ কোৰিঅ'গ্ৰাফাৰ শুভম আৰু মানে আহি আছে। চ' আমি গ্ৰুমিঙত সিহঁতক দেখাওঁ কেনেকৈ সিহঁতে খোজকাঢ়ে, কেনেকৈ 1.5 ৱাক কৰিব লাগে, কেনেকৈ ষ্টাৰ্টিং এণ্ট্ৰি কেনেকৈ কৰিব লাগে, এক্সিট কেনেকৈ কৰিব লাগে, আৰু নিজকে কেনেকৈ ইণ্ট্ৰডিউচ কৰিব লাগে, কেনেকৈ থিয় হ'ব লাগে, আৰু কুৱেশ্যন আনচাৰ ৰাউণ্ড কেনেকৈ ফেচ কৰিব লাগে, আটাইখিনি আজি মানে গ্ৰুমিং ছেশ্যনত 2 দিন আমি ছেশ্যন ৰাখোঁ। আৰু 2 দিনত আমি সিহঁতক শিকাওঁ মানে যাতে সিহঁতে মানে ফেচ কৰিব পাৰে, অডিয়েঞ্চক ফেচ কৰিব পাৰে, খুব স্মাৰ্টলি সিহঁতে যাতে মানে শ্ব'টো মানে ৱাক কৰিব পাৰে। ৰেম্প ৱাকটো কেনেকৈ কৰা হয়, সোমাই কোনটো পজিশ্যন ল'ব, বা 1.5 ৱাক কৰাৰ পিছত সিহঁতে কোনটো পজিশ্যনত আহি থিয় হ'ব, আৰু ইণ্ট্ৰডাকশ্যনটো কি বুলি ষ্টাৰ্ট কৰিব, নিজকে কেনেকৈ প্ৰেজেণ্ট কৰিব ষ্টেজত ইন ফ্ৰণ্ট অফ দ্য জাজ, সেইখিনি বস্তু সিহঁতক আজি মানে শিকোৱা হয়। 2 দিন ছেশ্যন ৰাখোঁ। একচুৱেলি 3 দিন ৰাখিলে খুব ভাল নতুনৰ কাৰণে, কিন্তু আমাৰ সময় তেনেকুৱা নাই, আমি গুৱাহাটীৰ পৰা আহিছোঁ 3 দিনৰ বাবে। চ' সেইটো কাৰণে আমি 10টাৰ পৰা আমি গ্ৰুমিং ছেশ্যনটো ষ্টাৰ্ট হৈছে, চলি আছে। তাৰে পিছত আমি 12:30ৰ পৰা আমি টেলেণ্ট ৰাউণ্ডটো ৰাখিম। আৰু বহুতে ড্ৰেছ পিন্ধি আহিছে, যোনে ডান্স কৰিব, সিহঁতে তেনেকৈ বিহু নাচিব, বিহু ড্ৰেছ পিন্ধি
বেচিছত আমি মানে টেলেণ্ট ৰাউণ্ডৰ বেচিছত আমি ছাবটাইটেল এটা দিম এভৰি কণ্টেষ্টেণ্ট উইল গেট দ্য ছাবটাইটেল আৰু সেই ছাবটাইটেল দিলে সিহঁতৰ মানে ষ্টেজত গৈ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড মেটাৰ নকৰে কিন্তু বহুত এনেকুৱা ল'ৰা ছোৱালী আছে যে একো নাপালোঁ দুখ কৰিব চ' সেইটো কাৰণে আমি চবকে ছাবটাইটেল এটা দিম যাতে শ্বেয়াৰ্ছ এখন দিয়া হ'ব ক্ৰাউন দিয়া হ'ব ল'ৰা হ'লে ট্ৰফি দিয়া হ'ব গিফ্ট হেম্পাৰ দিয়া হ'ব গিফ্ট কুপন দিয়া হ'ব যাতে সিহঁতৰ মানে এনকাৰেজ হয় সিহঁতে আৰু কিছুমান শ্ব'ত মানে সিহঁতে যাতে পাৰ্টিচিপেট কৰে সেইটো কাৰণে সিহঁতক এটা এনকাৰেজ কৰিব উৎসাহিত কৰোঁ যাতে সিহঁতে আৰু ইন ফিউচাৰ সিহঁতে মডেলিংটো এৰি নিদিয়ে আৰু এবাৰ কৰি পেলাই এৰি নিদিয়ে আৰু আমি তেনেকৈ বছৰত 3-4টা আমি ইভেণ্ট কৰোঁ আৰু বিচাৰিছোঁ চবৰে ছাপৰ্ট বিচাৰিছোঁ আজি যোনে অহাও নাই এইটো ভিডিঅ' চাই পেলাই যাতে নিজৰ ল'ৰা ছোৱালীক মানে পৰিচয় কৰাই দিব একচুৱেলি আমি জনাটো দৰকাৰ চ' এইটো আমাৰ কোঅৰ্ডিনেটৰ নলবাৰীৰ মোৰ লগত দেখিয়ে থাকে এয়া আমাৰ অৰ্গেনাইজাৰ অহাকালি যোনটো আমাৰ ইভেণ্টটো হ'ব ফেশ্বন শ্ব' তাৰে ডিকে ক্ৰিয়েশ্যনৰ অনাৰ হয় তেওঁ মোৰ কৌপাৰ্টনাৰ তাৰপিছত কোৰিঅ'গ্ৰাফাৰে শিকাই আছে এংকৰো আমাৰ লগত আছে গোটেই টিমটো আমি আছোঁ চ' আমি এটা পজিটিভ এটা ভাবি আছোঁ যে ভাল হ'ব নিশ্চয় ভাল হ'ব এটা নতুন চিন্তা নিশ্চয় ভাল হ'ব বেচিকেলি আপোনালোকে গম পাইছে যে ফেশ্বনটো কি হয় আৰু নলবাৰীত এতিয়া হ'বলৈ গৈ আছে অহাকালি অৰ্থাৎ 4 এপ্ৰিলৰ দিনা আপোনালোক আটাইকে লগ পাম আৰু আগন্তুক দিনতো মই এনেকুৱা কিবাকিবি আপোনালোকৰ বিষয়ে জনাম যে নলবাৰীত কি কি চলি আছে কেনেকৈ চলি আছে চ' তেতিয়ালৈকে যিহেতু মই সদায় ডেন্সৰ ভিডিঅ'ই আপলোড কৰোঁ ব্লগ বনোৱা নাই তো এইবেলি মই প্ৰথমবাৰৰ ব্লগ বনাইছোঁ আশা কৰোঁ এই বিষয়ৰ ওপৰত আপোনালোকৰ অকণমান হ'লেও নলেজ হৈছে আৰু ভৱিষ্যতেও আপোনালোক এনেদৰে আগবাঢ়ি আহিব চ' থেংক ইউ